প্ৰধান প্ৰমোদ ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ড ইউনিভাৰ্চিটিক লগত লৈ স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্ট যিটো আছে সেইটোৰ পৰা আমি এটা প্ৰগ্ৰাম ব্ৰেইনষ্টৰ্মিং ছেশ্যন এটা অৰ্গেনাইজ কৰিছোঁ। এই প্ৰগ্ৰামখনত মেইনলি আমাৰ যিবিলাক টেকনিকেল ইনষ্টিটিউটছ আছে তাৰ ভিতৰত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত আমাৰ যিটো বায়'টেকনলজি ডিপাৰ্টমেণ্ট আছে আৰু লগতে CITত আছে আমাৰ মেইনলি ফুড প্ৰচেছিং যিটো ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট, লগতে বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক, আমাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, সকলোখিনিক আমি নিমন্ত্ৰণ জনাইছোঁ আজি। কাৰণ এই ডিপাৰ্টমেণ্টখন এটা উদ্দেশ্য লৈ বনোৱা হৈছে, সেই উদ্দেশ্যটো সেই পাৰ্পাছটো চাৰ্ভ কৰিব লাগিব। তো আমাক এতিয়া লাগে এক্সপাৰ্টিজ, মানে যদি আপুনি ভালকৈ কাম কৰিব লাগে বা ভালকৈ যদি আপুনি সেৱা আগবঢ়াব লাগে তেনেহ'লে আপুনি নিজে যদি এক্সপাৰ্ট নহয় তেনেহ'লে আপুনি এক্সপাৰ্টক কনচাল্ট কৰাটো দৰকাৰ আছে। আৰু আমাৰ বড়োলেণ্ডৰ ভিতৰত তেনেকুৱা ঢেৰ ইনষ্টিটিউশ্যনছ আছে, ঢেৰ তেনেকুৱা ইণ্টেলেকচুৱেলছ আছে যাৰ ওচৰত সেই এক্সপাৰ্টিজখিনি আছে। তো আমি বাহিৰত অকল হায়াৰ কৰিবলৈ নগৈ আমাৰ নিজৰ যিটো আমাৰ বড়োলেণ্ডৰ ভিতৰত যিবিলাক যিটো স্কিল্ড মেন পাৱাৰ আছে বা যিটো আমাৰ ভিতৰত ইণ্টেলেকচুৱেলছসকল আছে, যিবিলাক এক্সপাৰ্টছ আছে, তেখেতসকলক আমি কনচাল্ট কৰি আমাৰ ডিপাৰ্টমেণ্টখন যাতে ইফেক্টিভলি আমি ফাংচন কৰিব পাৰোঁ, যিটো সেৱা আগবঢ়াব লাগে ডিপাৰ্টমেণ্ট ফালৰ পৰা সেইটো যাতে আমি আগবঢ়াব পাৰোঁ, সেইকাৰণে আজি ব্ৰেইনষ্টৰ্মিং ছেশ্যন ৰখা হৈছে। আৰু লগতে আমাৰ যিমানখিনি এক্টিভিটিছ হ'ব এতিয়া ডিপাৰ্টমেণ্ট ৰিলেটেড, যাতে সেই এক্টিভিটিছৰ জৰিয়তে বিশেষকৈ আমি জানো যে বৰ্তমান মানে চাকৰি দিয়াটো বহুত টান বা আমি বহুত টনকিয়াল। তো তাৰ ক্ষেত্ৰত মানে আমি চেষ্টা কৰি আছোঁ যে আমি যিটো স্কিল সেইটো আমি এনহান্স কৰিব লাগিব। আমাৰ যিমান ইউথছ আছে, বিশেষকৈ আনএমপ্লয়ড ইউথছ আছে, তেখেতসকলৰ স্কিল ট্ৰেইনিঙৰ জৰিয়তে তেখেতসকলৰ স্কিল বা মেন পাৱাৰটো আমি মানে এনহান্স কৰিব লাগিব। আৰু সেই হিচাপত আমি চেষ্টা কৰি আছোঁ যে বিভিন্ন যিটো আমাৰ এক্সিষ্টিং যিটো আমাৰ ইনষ্টিটিউশ্যনছ আছে, এক্সিষ্টিং যিটো আমাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট আছে, তেখেতসকলক যাতে ভালকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু সেইকাৰণে আমাৰ ইউথছবিলাকক যাতে আমি সেই যোগ্যতা বনাওঁ যে তেখেতসকলে জব ছিকাৰ্ছ যাতে নহয়, বৰঞ্চ জব গিভাৰ্ছ যাতে হ'ব পাৰে। তো সেইকাৰণে আমি এণ্টাৰপ্ৰিনাৰশ্বিপৰ ওপৰত আমি ফ'কাছ কৰি আছোঁ। আৰু সেই এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টটো নৰ্মেল নহয়, যাতে সেইখন ছাষ্টেইনেবল এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট হয়, যাতে বৰ্তমানতো যাতে আমাৰ কাৰণে ভাল হয় আৰু অহা ফিউচাৰ জেনেৰেশ্যনত কোনো হেম্পাৰ নকৰাকৈ আমি যাতে ফিউচাৰৰ কথা চিন্তা কৰিও যাতে আমি বৰ্তমানৰ কাৰ্যখিনি বা আমাৰ এক্টিভিটিছখিনি যাতে আমি আৰম্ভ কৰিব পাৰোঁ। তো সেইটোৱে মেইন লক্ষ্য আৰু উদ্দেশ্য যে আমাৰ ওচৰত যদি তেনেকুৱা ধৰণৰ ভাল এক্সপাৰ্টিজ নাথাকে, নলেজ নাথাকে, সেই ডিপাৰ্টমেণ্ট ৰিলেটেড বিভাগ ৰিলেটেড যে কি ধৰণে আমি আগবাঢ়িম, তেনেহ'লে আমি ইফেক্টিভলি আমি ফাংচন কৰিব নোৱাৰিম, পাব্লিকক যিটো সেৱা আগবঢ়াব লাগে ভালকৈ সেৱা আগবঢ়াব নোৱাৰিম। সেইকাৰণে আজি এইখন ব্ৰেইন ষ্টৰ্মিং ছেশ্যনটো ৰখা হৈছে। Thank you.